নমস্কাৰ মই জুনমণি মোৰ ইউটিউব চেনেল জুনমণি স্লাইড ডায়েৰীজলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টোত মই লৈ আহিছো ঘৰতে চাহৰ মছলা কেনেকৈ তৈয়াৰ কৰিব পাৰি যেহেতু চাহ আমি খাই সকলোৱে ভাল পাওঁ আৰু চাহৰ কিছুমান বিশেষ গুণাগুণ আছে আৰু এই চাহৰ গুণাগুণ আৰু বৃদ্ধি কৰিবৰ বাবে ঘৰতে আমি এবিধ মছলা তৈয়াৰ কৰি ল'ব পাৰো আৰু এই মছলাবিধ মই আপোনালোকক বনাই দেখুৱাম আৰু মছলাবিধৰ বাবে আমাক কি প্ৰয়োজন প্ৰথমতে আমি চাই লওঁ আহক চাহৰ মছলাটোৰ বাবে আমাক প্ৰয়োজন হ'ব কেইটামান লং আৰু তাৰ পিছত ল'ব অলপমান তুলসীৰ পাত যিখিনি মই ৰ'দত শুকুৱাই লৈছো অলপ তাৰ পিছত লাগিব কলা জালুক আৰু লাগিব আদা যিখিনি মই ভালকৈ ধুই ৰ'দত শুকুৱাই লৈছো অলপ আৰু লাগিব কেইটামান ইলাচি আৰু দালচেনি আৰু এই সামগ্ৰীসমূহ আপুনি নিজৰ হিচাপ অনুসৰি সমপৰিমাণে ল'ব প্ৰত্যেক বিধৰে আৰু এইখিনি এতিয়া অলপ তাৱা এখনত গৰম কৰি ল'ব লাগিব চাই লওক আপোনালোকে এইখিনি এতিয়া মোৰ গৰম কৰা হৈ গ'ল বৰ বেছিকৈও গৰম কৰিব নালাগে ইয়াৰ যিটো হেমেকা ভাব সেই হেমেকা ভাবটো যাবৰ কাৰণে ইয়াক গৰম কৰি লোৱা হয় তাৱাত আৰু এই তুলসী পাতখিনিটো ৰ'দত শুকুৱাই ভালকৈ মচমচীয়া কৰি লোৱা হৈছে আৰু বৰ্তমান এইখিনি এতিয়া পিহি লোৱা হ'ব মানে মিক্সাৰ গ্ৰাইণ্ডাৰত আপোনালোকে ইয়াক অলপ গুড়ি কৰি ল'ব এয়া আমাৰ সকলোখিনি সামগ্ৰী ভালদৰে গুড়ি কৰা হৈ গ'ল আৰু এইখিনি এতিয়া কেনেদৰে চাহৰ লগত খাব পাৰি সেয়াও আপোনালোকক মই দেখুৱাম এয়া এফালে দেখিছে চাহ উতলি আছে আৰু ইয়াত আপোনালোকে খুব বেছিকৈও নিদিব কম পৰিমাণে নিজৰ হিচাপ অনুসৰি চাহৰ লগত মিহলাই দিব আৰু যদি চেনি খায় চেনি মিহলাই দিব পাৰে এয়া আমাৰ চাহ তৈয়াৰ হৈ গ'ল যিহেতু আমি সকলোৱে চাহ খাই ভাল পাওঁ সেয়েহে চাহৰ সোৱাদ আৰু বৃদ্ধি কৰিবৰ বাবে আপোনালোকে এনেদৰে ঘৰতে চাহৰ মছলা তৈয়াৰ কৰিব পাৰে আৰু এই চাহৰ মছলাবিধৰ বিশেষ গুণাগুণ আছে কাৰণ প্ৰত্যেকবিধ মছলাৰে এক ঔষধিযুক্ত শক্তি আছে আৰু আমাৰ বাবে প্ৰত্যেকবিধ মছলাই বহু উপকাৰী গতিকে আপোনালোকেও এনেদৰে ঘৰতে মছলা তৈয়াৰ কৰিব পাৰে যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে আপোনালোকে ঘৰতে মছলা তৈয়াৰ কৰি ব্যৱহাৰ কৰক